সদায় সত্য কথা ক'ব লাগে আৰু সৎ সাহস ৰাখিব লাগে, আৰু তাৰ পৰিণাম ভোগ কৰা শক্তি ভগৱানে নিজেই দিব। কালি কি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব, আৰু কাইলৈ কি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। যেতিয়া আনৰ কথা শুনিবা তেতিয়া ভাঙি পৰিবা, আৰু যদি নিজৰ কথা শুনা তেতিয়া নিজকে আগবঢ়াই নিব পাৰিবা। জীৱনসংগী সেইজনক কৰিব লাগে যি তোমাৰ ভুলবোৰ শুধৰাই দিয়ে, তেওঁক নহয় যি তোমাৰ ভুলবোৰ দেখি আঁতৰি যায়। আপোনাৰ পৰা যদি কোনোবা আঁতৰি গৈছে তেওঁক যাব দিয়ক, কাৰণ জীৱনলৈ ভাল সঁচা মানুহ এজন আহিবলৈ মিছা মানুহবোৰ আঁতৰি যোৱাটো দৰকাৰ। সুখ বুলি একো নাই, জীৱনত বৰ্তমান যি আছে সেইখিনি উপভোগ কৰিব পৰাটো আচল। সদায় নিজকে নিজৰ নিচিনা সজাই লোৱা, যদি আনৰ নিচিনা হ'ব যোৱা তেতিয়া মাথো দুখ পাবা। সুখত থকাটো জীৱন নকয়, কষ্ট কৰি আগুৱাই যোৱাটো জীৱন। মানুহে পৰিস্থিতি সলনি হ'ব নোৱাৰিলেও পৰিস্থিতিয়ে কিন্তু মানুহক সলনি কৰি পেলায়। যিটো তুমি বেলেগক দিবা সেইটো তুমি নিজেই ঘূৰাই পাবা, সেয়া লাগিলে সন্মানেই হওক বা কষ্টই হওক।